বৰষুণ হোৱা নাই। এতিয়া আমাৰ মাইনৰিটি দাদা ভাই বন্ধুসকলক কাক প্ৰাৰ্থনা কৰিব? আমিতো বৰুণ দেৱতাক প্ৰাৰ্থনা কৰি আছো বৰষুণ দিবৰ কাৰণে। মই প্ৰথম আজি মিটিঙৰ ভাষণ দিয়াৰ আগতে বৰুণ দেৱতাক আকৌ প্ৰাৰ্থনা কৰিছো বৰষুণ হ'ব লাগে, আৰু 2-3 দিনৰ ভিতৰত বৰষুণ হ'ব যেন লাগি আছে। যিয়ে নহওক, মই অলপ আগতে আহি থাকোঁতে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক সুধিলোঁ, যদি পিছৰ ফালে কঠীয়াবিলাক এতিয়া বেছি দিন হ'লে ৰুব নোৱাৰিব, পিছফালে আমাক খেতি কৰিবলৈ কঠীয়া লাগিব, মই কঠীয়া ৰেডি কৰি থব দিছোঁ। গতিকে আপোনালোকে পিছফালে যদি কেতিয়াবা কঠীয়া নাপায়, তেতিয়া আমাৰ চৰকাৰৰ তৰফৰ পৰা কঠীয়া পাব, মই কৈ থৈছোঁ। আজিৰ হিতাধিকাৰী সভাত উপস্থিত হোৱা আমাৰ চুৰিবাৰী অঞ্চলৰ দাদাসকল, ভাইসকল, বাইদেউসকল, ভনীসকল, মই সকলোলৈ নমস্কাৰ জনাইছোঁ। আমাৰ এই হিতাধিকাৰী সভাত উপস্থিত আছে আমাৰ চৰকাৰৰ ডেপুটি চিফ তথা আমাৰ PNRD ডিপাৰ্টমেণ্টৰ তেখেতে দায়িত্বত আছে গোবিন্দ বসুমতাৰী ডাঙৰীয়া। আজিৰ সভাত উপস্থিত আছে লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া। আজিৰ সভাত উপস্থিত আছে আমাৰ চিডলিৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া। আগতে BTC চৰকাৰৰ ডেপুটি চিফ আছিল, বৰ্তমান আমাৰ চৰকাৰৰ তেখেত এডভাইজাৰ হ'ল খাম্পা বৰগোহাঞি ডাঙৰীয়া। আজিৰ সভাত উপস্থিত আছে আমাৰ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, গুৱাহাটী হাইকোৰ্টৰ এডভোকেট আমাৰ দলৰ এজন জ্যেষ্ঠ নেতা চৰ্দৰাম ৰাভা ডাঙৰীয়া, তামোলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আমাৰ সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া, আমাৰ এজন MCLA লগতে পলিটিকেল ছেক্ৰেটাৰী মাধৱ চেত্ৰী ডাঙৰীয়া, PNRD বিভাগৰ সচিব ৰাজবংশী ডাঙৰীয়া, উপস্থিত BDO ডাঙৰীয়া, আমাৰ এডভাইজাৰ সমীৰ বসুমতাৰী ডাঙৰীয়া, আৰু উপস্থিত মঞ্চত উপবিষ্ট আমাৰ চিডলি সমষ্টিৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ অতিথিসকল, মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আমি যোৱা মাহত সিদ্ধান্ত লৈছিলোঁ যে 40টা সমষ্টিত 40টা হিতাধিকাৰী সভা আয়োজন কৰিব লাগে। যোৱা এটা বছৰত বিভিন্ন অঞ্চলত যাওঁতে ৰাইজৰ তৰফৰ পৰা, দল সংগঠনৰ তৰফৰ পৰা আমাক কৈছে কি হিতাধিকাৰীসকলে, বেনিফিচিয়াৰীসকলে কেন্দ্ৰ চৰকাৰৰ, ৰাজ্য চৰকাৰৰ, কাউন্সিল চৰকাৰৰ বহুত আঁচনি পাইছে, কিন্তু ইয়াৰ প্ৰচাৰ হোৱা নাই, ইয়াৰ সজাগতা কৰা হোৱা নাই, ইয়াৰ ওপৰত আলোচনা হোৱা নাই। সেইকাৰণে আমি সিদ্ধান্ত ললো যে আমাৰ যিখিনি হিতাধিকাৰী আছে, বেনিফিচিয়াৰী আছে, বিভিন্ন কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰৰ আঁচনি পাইছে, সেইসকলৰ লগত এটা আলোচনা কৰিব লাগে। আৰু সেই আলোচনাটো কৰিলে, কথাটো বিতংকে পাতিলে, যি উদ্দেশ্য লৈ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰে এই আঁচনিবিলাক আমাৰ গাঁৱে গাঁৱে আমাৰ মহিলাসকলৰ কাৰণে, খেতিয়কৰ কাৰণে, যুৱ যুৱতীৰ কাৰণে, আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, জ্যেষ্ঠ নাগৰিকবোৰৰ কাৰণে, বিভিন্ন জনৰ কাৰণে যি আঁচনি অনা হৈছে, এই আঁচনিবিলাক সফলভাৱে ৰূপায়ণ হ'ব। আপোনালোকে জানে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত এখন বিকশিত দেশ হিচাপে গঢ়িব বিচাৰিছে। বিকশিত দেশ, এখন উন্নত দেশ এই হিচাপে গঢ়িব বিচাৰিছে। আৰু ভাৰতবৰ্ষখন বিকশিত দেশ গঢ়াৰ কাৰণে ভাৰতৰ চাৰিসীমাৰ ভিতৰত ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত, প্ৰত্যেকখন জিলাত, প্ৰত্যেকটা ব্লকৰ আণ্ডাৰত, প্ৰত্যেকটো ভিচিডিচিত যি জাতি জনগোষ্ঠী, যি ধৰ্মৰ লোকে নাথাকক কিয়, সকলো জাতি জনগোষ্ঠী নাগৰিকক আগুৱাই লৈ যোৱাৰ কাৰণে, অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে
বিভিন্ন আঁচনিবিলাক ভাৰত চৰকাৰে চৰকাৰ গঠন কৰাৰ পৰা এতিয়ালৈকে বহুত আঁচনি পঠাইছে আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুত বেছি আঁচনি আমাৰ ৰাইজৰ কাৰণে দিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ তেখেতে এটা সিদ্ধান্ত ল'লে যে অসমখন ভাৰতৰ এখন উন্নত ৰাজ্য হ'ব লাগিব। সব ৰাজ্যে আগবাঢ়ি গৈছে, অসমে কিয় পিছ পৰি থাকিব লাগে, অসমো আগবাঢ়ি যাব লাগে। আৰু সেইকাৰণে আমাৰ অসমৰ ভিতৰত ৰাস্তা ঘাট নিৰ্মাণ কৰা, আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ লগতে বিভিন্ন মানৱ সম্পদ উন্নয়ন আৰু আমাৰ স্বাধীনতাৰ পৰা সমাধান নোহোৱা সমস্যাবিলাক সমাধান কৰাৰ কাৰণে বহুতখিনি আঁচনি ইতিমধ্যে তেখেতে লৈছে। এই কাউন্সিলত 2020 চনত আমি দায়িত্ব লোৱাৰ পিছত বহুতখিনি আঁচনি আমি আনিছো, যাতে 50 বছৰে আৰু যোৱা BPF-ৰ 17 বছৰৰ সময়ত বঞ্চিত হৈ থকা আমাৰ নাগৰিকসকলে, গ্ৰাম্য অঞ্চলত বসবাস কৰা জনগণে এই সমস্যাবিলাকৰ পৰা উদ্ধাৰ হ'ব পাৰে, ইয়াৰ কাৰণে আমি বহুত আঁচনি আনিছো। চৰকাৰ গঠন কৰাৰ সময়ত সবচে ডাঙৰ প্ৰত্যাহ্বান আছিলে যে বড়োলেণ্ড অঞ্চলত শান্তি আনিব লাগে। আগত 17 বছৰত BPF-এ কেতিয়াবা Xৰ লগত কেতিয়াবা Yৰ লগত চৰকাৰ গঠন কৰিলে, কিন্তু শান্তি আনিব নোৱাৰিলে। এতিয়া আপোনালোকে ভাবিব কি X কি Y। সেই সময়ত কেন্দ্ৰত কোনোবা চৰকাৰ আছিল, ৰাজ্যত কোনোবা চৰকাৰ আছিল আৰু কাউন্সিলত BPF চৰকাৰ আছিলে, কিন্তু বড়োলেণ্ডত শান্তি অহা নাছিল। যেতিয়া 2020 চনত আমাৰ চৰকাৰ আহিল, ইয়াৰ আগে আগে এটা শান্তি চুক্তি কৰি যিমানখিনি অস্ত্ৰধাৰী আছে আমাৰ দাদাসকল ভাইসকল যোনে অস্ত্ৰ লৈ সংগ্ৰাম কৰিছিলে, সেই সকলে মূল খুঁটিলৈ আহিল, চব ঘৰলৈ আহিল। 2009 চনৰ 2 অক্টোবৰত আমি চিৰাং জিলাৰ এই আমাৰ যিটো আছে কৈবাৰী, তাত আমি কিছুমান হাতিয়াৰ বনাই কাঠৰে এই হাতিয়াৰবিলাক জ্বলাই পেলাই চবে প্লেচ কৰিছিলো, সংকল্পবদ্ধ হৈছিলো যে বড়োলেণ্ডখন অস্ত্ৰমুক্ত কৰিব লাগে। 2009 চনত অসমৰ ভাৰতৰ কোনো এটা দলে, কোনো এটা সংগঠনে, কোনো ৰাজনীতিক নেতাই, কোনো জাতীয় সংগঠনে কোনো কোৱা নাছিল যে বড়োলেণ্ডত অস্ত্ৰমুক্ত হ'ব লাগে, হিংসামুক্ত হ'ব লাগে। প্ৰথম আমিয়ে কৈছিলো। আৰু 2009 চনৰ পৰা কোনো নিৰবিচ্ছিন্নভাৱে কণ্টিনিউ আমি আন্দোলন কৰি সংগ্ৰাম কৰি আলোচনা বিলোচনা কৰি চৰকাৰৰ লগত দিল্লী দিছপুৰ সঘনে আলোচনা কৰি 2020 চনত শান্তি চুক্তি হ'ল আৰু আজি শান্তি ঘূৰি আহিল। 2005 চনত হাগ্ৰামা মহিলাৰী চৰকাৰ আহিছে, 2010 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আহিছে, 2015 চনত পুনৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ আহিছে। ইচ্ছা থাকিলে এই 15 বছৰত দিল্লী দিছপুৰত যোনে নাথাকো কিয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন। আৰু 2005 চনত তাৰে পৰা যদি শান্তি প্ৰতিষ্ঠা কৰে, 2008 চনত 2012 চনত বিভিন্ন সময়ত আমাৰ জাতিগত গোষ্ঠীগত সংঘৰ্ষ বড়োলেণ্ডত নহলহেঁতেন। বড়ো মানুহৰ ঘৰ জ্বলি গ'ল, মাইনৰিটি মানুহৰ ঘৰ জ্বলি গ'ল, বিভিন্ন আমাৰ বেপাৰ বাণিজ্য কৰা মানুহবিলাকে বহুতকে টকা পইচা দিব লগা হ'ল, এই পৰিৱেশবিলাক আমাৰ তাত আহিলেহেঁতেন। কিন্তু এটা কথা প্ৰমাণ কৰি দিলে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোনোদিনে বড়োলেণ্ডৰ শান্তি বিচৰা নাছিলে, তেখেতে কোনোদিনে বড়োলেণ্ডৰ নিৰাপত্তা বিচৰা নাছিলে, কোনোদিনে জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আহিব লাগে এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোনোদিনে বিচৰা নাছিলে। আৰু আমি মনে প্ৰাণে বিচাৰিছিলো, ইয়াৰ কাৰণে আমি ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত, চবৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো, দোৱা কৰিছিলো যে বড়োলেণ্ডত শান্তি ঘূৰি আহিব লাগে। আৰু সেইকাৰণে আজি ঈশ্বৰ আল্লাহ ভগৱান চবে শুনিলে যে বড়োলেণ্ডৰ শান্তি আহিব লাগে। দিল্লীত থকা আমাৰ নেতাসকলে বুজি পালে, দিছপুৰত থকা নেতাসকলে বুজি পালে যে এই অঞ্চলত 35 লাখ মানুহ আছে, এই অঞ্চলটো তেনেকুৱা এৰি থব নোৱাৰে, সদায় মাৰামাৰি হিংসা হিংসি কৰিবলৈ দিব নোৱাৰে। এই কথাবিলাক চবে বুজি পাই আজি বড়োলেণ্ডত শান্তি আহিছে। আৰু সেই শান্তি আমাক চবক লাগে।
যেতিয়া অশান্ত আছিলে, আৰ্মি পুলিচ আহিছিলে, মহিলাবিলাক ওলাব পৰা নাছিল, ল'ৰা ছোৱালী ওলাব পৰা নাছিলে, সদায় ভয় ভয়কে আমি জীৱন যাপন কৰিব লগা হৈছিলে। মাইনৰিটি মানুহবিলাকে বেপাৰ বাণিজ্য কৰিবলৈ বড়ো গাঁৱত আহিবলৈ ভয় কৰিছিল। আমাৰ বঙালী মানুহবিলাকক ৰাতি হলে গধূলি হলে বজাৰৰ পৰা ঘৰলৈ যাবলৈ ভয় কৰিছিল। আৰু এই 5টা বছৰত কি দিন কি ৰাতি, দিনে ৰাতি মানুহ সমান কৰি কাম কাজ কৰিব পাৰিছে, কিয়নো শান্তি আহিল। কি দিন কি ৰাতি নিজৰ নিজৰ কামবিলাকত ওলাই যাবলৈ পাৰিছে, কোনো শংকাবোধ কোনো ভয় নাই, একেলগে ওলাই আহিছে। এই 5টা বছৰত বড়ো মানুহৰ ফালে চাই মাইনৰিটি বাইদেউসকলে হাঁহিবলৈ শিকিছে, বড়োবিলাকো আজি ৰাজবংশীসকলৰ বঙালীসকলৰ ফালে চাই হাঁহিবলৈ শিকিছে, অলপ অলপ কথা পতা আৰম্ভ হৈছে। আমাক তেনেকৈ এটা বিটিয়াৰ লাগে, সুন্দৰ বিটিয়াৰ লাগে, য'ত আমি একেলগে মিলি জুলি থাকিব পাৰো। সুন্দৰ বিটিয়াৰ লাগে য'ত সকলো জাতি জনগোষ্ঠীয়ে নিজৰ ধৰ্ম, নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ অস্তিত্ব লৈ সুন্দৰকৈ জীয়াই থাকিব পাৰে, তেনেকুৱা এটা বিটিয়াৰ লাগে। আৰু এই কামটো কৰিব লাগিব চৰকাৰত বহা মানুহবিলাকে, এই কামটো কৰিব লাগিব ৰাজনীতি দলৰ নেতাবিলাকে, যাৰ দায়িত্ব আছে সংবিধানৰ আইন কানুন ৰক্ষণাবেক্ষণা দিয়াৰ দায়িত্ব যাৰ আছে, সেই মানুহবিলাক কৰিব লাগিব। তাৰ দ্বাৰা কৰিব লাগিব এই অঞ্চলত বসবাস কৰা জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মীয় মহিলাসকল, পুৰুষসকল, যুৱ যুৱতীসকল, ধৰ্মীয় গুৰুসকল, সবকো লৈ পেলাই কৰিব লাগিব। আৰু এই 5টা বছৰত আমি 99.9%, 99.9% সকলো দল সংগঠন, জাতীয় সংগঠন সবৰ লগত কথা পাতিছো। একমাত্ৰ উদ্দেশ্য বড়োলেণ্ডত শান্তি থাকিব লাগে, বড়োলেণ্ডত সবে নিৰাপত্তা পাব লাগে, আৰু বড়োলেণ্ডৰ সমন্বয় থাকিব লাগে। এটা সময়ত বন্দুক বাৰুদৰ ৰাজনীতি শেষ হোৱাৰ লগে লগে বড়ো অনাবড়ো ৰাজনীতি প্ৰায় 10 বছৰ আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে বড়ো মানুহ বেয়া পাই অনাবড়ো ৰাজনীতি কৰিলে আৰু কোনোবাই এজনক MP জিকালে। 10 বছৰ MP জিকাবৰ কাৰণে নৱশৰণীয়া ডাঙৰীয়া ভোট দিলে, কিন্তু কোনো এটা কালভাৰো নাপালে, ৰাস্তাও নাপালে, একো নাপালে, না গাঁও কৰ্তন কৰিব পাৰিলে, না কি কৰিব পাৰিলে, একোৱেই কৰিব নোৱাৰিলে, খালি এনে MP-টো দিলে। কিন্তু আজি থুৰিবাৰী সমষ্টিত ইয়াত কোনো অবড়ো সংগঠনৰ লিডাৰ নাই, তথাপিতো থুৰিবাৰী সমষ্টিত কিমানখিনি ঘৰ হ'ল আপোনালোকক মই ক'বলৈ বিচাৰিছো। BPF-ৰ দিনত 819টা ঘৰ হৈছিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। কিমান হৈছিলে? 819খন ঘৰ 17 বছৰত BPF-ৰ সময়ত। আৰু আমাৰ সময়ত 4টা বছৰত 7,371খন ঘৰ বনোৱা হৈ গ'ল। 7,371খন ঘৰ 4 বছৰত। আৰু 1,012 ঘৰ ডিচেম্বৰলৈকে হ'ব, আৰু তেতিয়া আপোনালোকৰ ইয়াতে 8,600 ঘৰ নিৰ্মাণ কৰা হ'ব মাত্ৰ 5টা বছৰত। বহুতখিনি ৰাস্তা হৈ গ'ল, প্ৰায় 60 কিলোমিটাৰমান ৰাস্তা হৈ গ'ল, দলং হৈ গ'ল, বিভিন্ন আঁচনি হৈ গ'ল। থুৰিবাৰী সমষ্টিত এতিয়া আমি 5 কোটি টকাৰ ভাৰতবৰ্ষতে প্ৰথম নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ আমি বনাবলৈ গৈ আছো। থুৰিবাৰী সমষ্টিত বীৰ শিলাগামৰ নামত এটা মিনি ষ্টেডিয়াম 5 কোটি টকাৰ আমি উল্লুবাৰীত বনাবলৈ গৈ আছো। দেশীসকলৰ কাৰণে আমি দেশী ভৱন পালেংবাৰীত আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। অহা সপ্তাহতে আধাৰশিলা স্থাপন কৰিম। আমাৰ ইয়াৰ পিছত শিলাৰাই ভৱন যিটো আছে আমাৰ কোচ ৰাজবংশীসকলৰ কাৰণে শিয়ালমাৰী বিজনীত আমি নিৰ্মাণ কৰিবলৈ গৈ আছো। আলাৰী চিৰাং আঁচনি পাইছে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ কাৰণে, পঞ্চায়ত বিধানকি পাইছে আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাকৰ, আমাৰ মহিলাসকলৰ কাৰণে মাইনাও চিৰাং বিধানকি পাইছে সেল্ফ হেল্প গ্ৰুপবিলাকে, জ্ঞান চিৰাং বিধানকি পাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। বিভিন্ন আঁচনি আমাৰ ইয়াত আহি গৈছে। এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হ'ব লাগিব। এই অঞ্চলৰ ৰাইজক বড়োলেণ্ডত মাটি বাৰীৰ অধিকাৰ নাই বুলি বহুত ঠগাই ৰাজনীতি কৰিলে। বড়োলেণ্ডত মাটি কিনা বেচা কোনোদিন বন্ধ নাই। BPF-ৰ দিনত ইচ্ছাকৃতভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভূমিৰ পাট্টা দিয়া নাছিলে, ভূমিৰ অধিকাৰ দিয়া নাছিলে।
17 বছৰত মাত্ৰ 1600 পৰিয়ালৰ সমস্যা সমাধান কৰিছে। অলপ আগতে ৰঞ্জিত বসুমতাৰীয়ে কৈ গ'ল আমি 4টা বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলো। আৰু এতিয়া 47,000 পৰিয়াল যাৰ ভূমি নাই, স্বাধীনতাৰ পৰা এতিয়ালৈকে এক কথাও ভূমি পোৱা নাই, 47,000 পৰিয়ালক আমি ভূমিৰ পাট্টা দিবলৈ গৈ আছো। মাটি কিনা বেচা কৰা বাধা আছে বুলি কৈছে যে 2020 চনৰ পৰা এই 4টা বছৰত আমাৰ চৰকাৰৰ সময়ত 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিছে। আগত মাটি ৰেজিষ্টাৰ কৰিব লাগিলে মাটিৰ দামটো যদি 5 লাখ, 1 বিঘা মাটি 4-3 লাখ টকা দিব লাগে ৰেজিষ্টাৰ কৰাৰ কাৰণে। আজি আমাৰ চৰকাৰৰ সময়ত 1 বিঘা মাটি যদি আপুনি 5 লাখত কিনিছে, মাত্ৰ 1,000 টকাতে আপুনি মাটি ৰেজিষ্টাৰ কৰিব পাৰিব। যদি 20 বিঘা মাটি কিনিছে 5 লাখ কৰি 1 কোটি টকা, আগত BPF চৰকাৰৰ সময়ত আপুনি 70 লাখ টকা দিলেহে 20 বিঘা মাটি ৰেজিষ্টাৰ হ'লেতে। আমাৰ সময়ত আপুনি এতিয়া মাত্ৰ 2,000 টকা দিব লাগিব, 20 বিঘা মাটি আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। মণ্ডল অফিচত যাই পেলাই আপুনি আৰু চেণ্ডেল জোতা চিনিব নালাগে, কোনো ঘুষ দিব নালাগে। মণ্ডলত আপোনাৰ মোবাইলত গুগলত যাই বৈশ্যমুঠি বুলি ওলাই লওক, তাত আপুনি নাম জাৰি কৰিব পাৰিব, নাম সলনি কৰিব পাৰিব, নাম কাৰেকশ্যন কৰিব পাৰিব, দেউতাৰ পৰা পুত্ৰলৈকে নাম আনিব পাৰিব, বিভিন্ন কাম কাজবিলাক আপুনি মোবাইলতে কৰিব পাৰিব। আপোনালোকক এইটো দিয়া হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলত 10খন চিটিৰ ভিতৰত আমিয়ে প্ৰথম চিটি য'ত লেণ্ড ডকুমেণ্ট ডিজিটাইজ কৰা হৈছে, অনলাইন যোগেদি লেণ্ড চাৰ্ভিচ দিয়া হৈছে।